Hello guys, নমস্কাৰ জনাইছো মই দেইজিক গৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি বতৰ ডাৱৰীয়া হৈ আছে আৰু আমি ৰাতিপুৱা ৰুটি খালো। কালি সবজি আছিলে ছাগলী মাংস ৰুটি লগতে খালো। বতৰো ডাৱৰীয়া গতিকেলৈ ভাত বনোৱা নহল আৰু এতিয়া অলপ ভোক লাগিছে। এতিয়া তাকে আকৌ চিকেন বনাও বুলি ভাবিছো। বতৰ ডাৱৰীয়া জলকীয়া হকে দি একদম মানে খানাটো গৰম গৰমকে খাম বুলি ভাবিছো আৰু এতিয়া তাকে মই বনাব লৈছো। এইটো বেটা আহি গ'ল। কি খাই আছা তুমি? চিপ খাইছা? আজি ৰাতি কেনি ওলাই যাব পৰা নাই যে ডাৱৰীয়া বতৰত চিপ খাই আছা নে? তুমি কি কৰি আছিলা? পাপাহঁতৰ লগত কি কৰি আছিলা? ধুম ধুম চাই আছিলা? মই চিনেমা চাই আছিলো। ধুম ধুম কৈ দিয়া। আপোনালোক ভালে আছেনে কৈ দিয়া? বাও মোৰ ভালেই কৈ দিয়া। আপোনালোকৰ বাও কৈ দিয়া। বাও মই চিপ খাইছো। এতিয়া ম'ম' খাবানে? ম'ম' খাবা। ৰুটি খালা নে ৰাতিপুৱা? খালা? এতিয়া মই মাংস বনাওঁগৈ। তুমি বাহঁতৰ লগত মোবাইল চাই থাকা দেই। যোৱা যোৱা দেই। মই এতিয়া মাংস বনাওঁগৈ দেই। যোৱা বাই বাই। যোৱা ঠিক আছে তেনেহ'লে মই এতিয়া বনাবলৈ যাওঁ আৰু আপোনালোকক দেখাই যাম কেনেকৈ বনাওঁ। ঠিক আছে। এয়া মই বস্তুবিলাক ৰেডি কৰি লৈছোঁ। এয়া মাংসখিনি বইল কৰি হৈ গ'ল আৰু এটা ডাঙৰকৈ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। ডাঙৰ পিঁয়াজ এটা আৰু দুখিলা তেজপাত আৰু এটা শুকান জলকীয়া, ধনিয়া পাত দেখিছে আৰু বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ। এইপিনে আছে মছলা, জিৰা, ৰেড চিলি, গৰম মছলা, মিট মছলা আৰু হালধি গুড়া। এইপিনে আছে জালুকৰ গুড়া, নহৰু, আদা আৰু এটা শুকান জলকীয়া লগতে মিচি দিছোঁ। সকলোখিনি থেতালি লৈ এতিয়া আপোনালোকক মই বনোৱাটো দেখাই যাম। ঠিক আছে তেনেহ'লে মই এতিয়া বনাবলৈ ৰেডি হৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। এয়া মই কেৰাহী পাতি তেল দিলোঁ। মিঠাতেলটো গৰম হোৱাৰ পিছতে এতিয়া মই দিম পিঁয়াজ। মই দিছোঁ পিঁয়াজ। এতিয়া মাংসখিনি অলপ অলপ ফুটিছে গতিকেলৈ এতিয়া মই ইয়াত দি দিম আলু দুটা কাটি লৈছোঁ সৰু সৰুকৈ। লাহে লাহেকৈ উখনিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ দিছে মাংস। কেতিয়াবা মই বনোৱা নিচিনাকৈ আপোনালোকে ট্ৰাই কৰি ঘৰত খাই চাব পাৰে। বেয়া নালাগে, খাই ভালেই লাগে বাৰু। আৰু এতিয়া কেনেকুৱা হয় খাই চালেহে গম পাম। গতিকে আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব পাৰিব। এয়া আলু কাটি থৈছিলোঁ দুটা। এয়া কাটি ল'লোঁ আলু দুটা আৰু লগতে দি অলপ লাগি ধৰা নিচিনা লাগিছিলে তলত গৰম।
এতিয়া মই গৈ আছোঁ মাংস লৈ। এইয়া মাংস টেষ্ট কৰি চাব দিছোঁ। তুমি জ্বলা খাব পাৰিবা জানো? অলপ দি দিয়া। কেনেকুৱা হৈছে খাই পিনে ক'ব লাগে। ধুনীয়া হৈছে। তোমাৰতো সদায় ভালেই লাগে, মই বনোৱা খাই নহয় জানো? হয়। আজি ভালে লাগিছে নে? ভাল লাগিছে। জ্বলাটো একদম গৰম 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 নেকি? গৰম গৰম ভাল লাগিছে। বাবু খাবা নেকি? আলু অকমান খাই লোৱা। পুৰিব দেই, লাহে লাহে দি। কি চিনেমা চাই আছা নেকি বাবু? এয়া সিহঁতি চিনেমা চাই আছে দেখিছে ন? আৰু ঠিক আছে তেনেহ'লে মই আপোনালোকক পিছৰখিনি দেখাই যাম। এইটো চিনেমা চাই বাবু চিনেমা চোৱা দেই। বনাই কৈ আহিলোঁ আৰু এটা ফোন আহিলে বোলে মই মোক কেক বনোৱা এটা ব্লেণ্ডাৰ আকৌ নতুনকৈ নেটত অৰ্ডাৰ দিছিলোঁ। আগৰটো আছিলে ইমান এটা ভাল নহয়, সেইকাৰণে এটা আকৌ নতুনকৈ অৰ্ডাৰ দিছিলোঁ আহি পালে বুলি ফোন কৰিছে। মই মাংস বনাই থকাৰ কাৰণে হাজবেণ্ডকে ক'লোঁ লৈ আহাগৈ বুলি। ওচৰতে বেছি দূৰ নহয়, দোকানখনতে ৰখি আছিলে। গতিকে এতিয়া আমি চাওঁগৈ বোলো আনিছে নেকি। এইয়া আহি পাই গ'লহি আমাৰ। এতিয়া আপোনালোকৰ আগতে আনবক্সিং কৰিম। মোৰ ব্লেণ্ডাৰটো আপোনালোকক অলপ দেখাই দিম চাই। ঠিক আছে। কিয় ফিলিপছৰ হয় ন এইটো? ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। কোনোবাই যদি কেক বনায় তেনেহ'লে এইটো ব্লেণ্ডাৰ ল'ব পাৰে। মই যিগৰাকীৰ ওচৰত শিকিছিলোঁ তাই ব্লেণ্ডাৰটো এনেকুৱাই হয়, গতিকে মোকো এনেকুৱা এটা লৈ ল'বলৈ ক'লে। মই অৰ্ডাৰ দিছিলোঁ, আজি আহি পাই গ'লহি, আপোনালোককো দেখাই দিলোঁ। খোলা কৰি দিব। চিল মৰা আছে, চিলটো কাটিব লাগিব। কেঁচিখন লৈ আছোন। কেঁচিখন লৈ আহিছোন, সৰু কেঁচি। আগৰ ব্লেণ্ডাৰটো ফ্লিপকাৰ্টতে অৰ্ডাৰ দিয়া হৈছিলে। ভালেই হয়, তথাপিও ইমান এটা ফ্ৰেছ ভাল নহয় সেইকাৰণে এইটো আকৌ অৰ্ডাৰ দি ল'লোঁ। এইকেইটা আটা মঠিব পাৰি। এইয়া ব্লেণ্ডাৰ দিছোঁ। এইয়া আহি গ'ল। এতিয়া আজি কেক এটা বনাবলগীয়া আছে, গতিকে আজি ভাল টাইমতে পাই গ'লোঁ। স্পীডটো লিখা আছে, কিন্তু আপোনালোকক অলপ দেখাই দিলোঁ। ঠিক আছে, ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।